বনালে কেতিয়াও চুলি মেলি ভাত নবনাও কাৰণ ভয় লাগে চুলি তুলি পৰা চান্স থাকে ন সেইটো কাৰণে চুলিখিনি সদায় মই বান্ধি লওঁ বান্ধি পিনেহে মই ভাত বনাওঁ আমি এতিয়া ৰেডি হৈ গলো একেবাৰে ভাত বনাবলে এইবোৰ আমাৰ চামচটাত এইবোৰ পাচি ধৰা উঠি আছে এইটো ৰুম অকণমান ঠিক ঠাক কৰিম দুদিনমানৰ পাছতে মিস্ত্ৰী আহিব অকণমান পুটিন কাটিবলৈ আছে চিলিঙি লগাবলৈ আছে যিহেতু এইখিনি কাম কৰিম এতিয়া বৰ্তমান দেখিবলৈ বেয়া লাগি আছে বাৰু উপায় নাই ঠিক আছে ভাতত লাগি যাও টাইমটো অলৰেডি বহুত দেৰি হৈ গ'ল মই এতিয়াহে চাইছো টাইমটো বেছি টাইম হোৱা নাই বুলি ভাবিছিলো 12টা বাজি গ'ল এতিয়া মই চব্জি কাটি লওঁ I could wait 1,000 days. You never wait for me. You never wait for me. Even when I ran away, you're all that I could see. You're all that I could see. When I could hardly walk on my own, I had to lift myself out of the trench below. Haven't I suffered enough to let you go? After all that you, I had you gone. I'm right after all that you, after all that you, I had you gone. I'm right after all that you. মই মুনমি সকলোকে স্বাগতম জনাইছো মই অন্যদিন নতুন ভিডিঅ'লৈ আৰু আশা কৰিছো সকলো ভালে কুশলে আছে আমাৰো বাৰু ভালে আৰু কাব্যাই দুখপাদক এতিয়া বহুতখিনি হুকাইছে সেইটো কাৰণে মনটো অলপ ভাল লাগিছে আৰু এতিয়া আজি দিনটোলে স্বাগতম জনাইছো আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছো এতিয়া লাঞ্চটো প্ৰথমে আপোনালোকক দেখাই ললো কি বনাইছো এতিয়া লাঞ্চৰ সময়ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু দেখিছেনে গৰমত চুলি একদম ওপৰত বান্ধি থৈছো ইমানেই গৰম উঠিছে নহয় আৰু আমাৰ ৰুমটোতো এতিয়া সোমাবই নোৱাৰি পুৰা ৰদ মানে আমাৰ এটো সাইড এতিয়া সম্পূৰ্ণ ৰদ পৰে এই সাইডটো যে আমাৰ লেফট সাইডটো ঘৰৰ পুৰা ৰদ পৰে হেতু সাইড হেতু কাৰণে আমাৰ ৰুমটো সোমাবই মই এটো এতিয়া গেষ্ট ৰুমটো সোমাই আছো আমাৰ বাহাতি আহিলা বাহাতি হয় একচুয়ালি বাহাতৰ ৰুম বুলিয়ে কওঁ আৰু আলহী আহিলা আলহী হয় তাই যদি সদায় নাহে ন হে আৰু আজি গৰম যদিও মানে অলপ অলপকে ভালেকিটা আইটেমে হলকে বনাওতে দাইল বনাইছো দাইলতে আম দি দিছো খাই ভাল লাগে বুলি কয় মই আজি ফাৰ্স্ট টাইম দি বনাইছো আম কেঁচা আম আছিল কেঁচা মানে অলপ পকিলেগে বাৰু আম দি দিছো আৰু ফুৰণ মাৰি দিছো তেনেকে আৰু কুন্দুলি আলু সয়াবিনৰ ভাজি জহা ভুল আৰু আলু ইমানেই জহা ভুলটো ইমানেই ধুনীয়া গোন্ধাইছে নহয় বনাই থাকোতে খাও নিচিনা লাগি গৈছে এটা খাবলৈ চাগে বহুত টেষ্টি হ'ব একদম সিম্পল কে বনাইছো হে আৰু ডিম বইল কৰিছো হে আজি লাঞ্চ আৰু ৰাতিলে চাও কিবা স্পেশাল খাব লাগিব ব্লগটো দেখামেই হে আৰু দিনটো আৰম্ভ কৰিছো আৰু কাব্যাই দুখপাদক মই আপোনালোকক দেখাম কিমানখিনি ভাল হৈছে অলপ দেৰি পাছতে তাই এতিয়া ওচৰ আপাহতৰ আছেগে আহিব আৰু লাহেকে আৰু আপোনালোকৰ কত কেনেকুৱা গৰম পৰিছে কবচোন জেগাবোৰ আমাৰটো ইয়াত একদম থাকিব নোৱাৰা হৈছো একদম কেনেকুৱা গৰম মানে এফালে কাপোৰ মেলি ৰাখিছো আৰু ইমানে কাপোৰ ওলাই আমাৰ ঘৰত সবৰে ঘৰত চাগে আমাৰ মানুহ কম যদি কাপোৰ বহুত ওলাই ব্লেংকেট এখন ৰদত দি থৈছো আৰু মোৰ ফুলখিনি দেখাম নে এই মাজৰ পৰা বেবী ওলাইছে এয়া বেবী আৰু এই ফুলৰ পৰা ওলাইছে এয়া পোৱালি দিছে ফুলি ওলাইছে খুব ভাল লাগে যেতিয়া মানে ফুলখিনিৰ পৰা মানে নতুন এটা পুলি যেতিয়া গ্ৰোথ হয় নহয় চাই খুব ভাল লাগে আৰু এটো এটা ওলাইছে স্নেক প্লেনত এইটো আপোনালোকে দেখিছেনে বাৰু এইটো ইহতক লৈ আৰু চাই থাকো আৰু মই বহুত বেছি ফুল লোৱা নাই কাৰণ মানুহে মই ভাবো যিমানটো নিজৰ ওচৰত টাইম থাকে মেইনটেইন কৰিব পাৰে হিমানটোৱে বৰ্তমান মোৰ ওচৰত সময় বহুত কম কাব্যাকো অলপ টাইম দিব লাগে যে হেতু কাৰণে মই ফুলটো অলপ কমকে হেই কৰিছো কিন্তু মোৰ ফুলৰ প্ৰতি বহুত শখ আছে যিখিনি আছে সেইখিনিকে আপডাল কৰিছো ফুলৰ প্ৰতি শখ আছে লাহে লাহে কৰিব লাগিব কাব্যা অলপ ডাঙৰ হওক তাইকো অলপ টাইম দিও কাৰণ লৰালি কালটোতো আকৌ ঘূৰি নাহে এটো সময়তে তাইও অলপ ফুৰ্তি কৰি লওক মাক দেউতাকৰ লগত আমাৰ লগত খেলি লওক আমিও তাইক অলপ সময় দিবলৈ চেষ্টা কৰো হে আৰু আজি বিশ্ব পৰিবেশ দিব 5 জুন আৰু যিমান পাৰে ৰুবলৈ চেষ্টা কৰিব কাটিব জনেকে ৰুবলৈ চেষ্টা কৰিব আমি সকলোৱে চেষ্টা কৰিব লাগে আৰু হে এতিয়া লাঞ্চত মই সবজি পাত থৈছিলো পাহৰি গৈছো
লাঞ্চটো প্ৰিপাৰেশ্যনটো কৰি আছোঁ আৰু লাহে লাহে কি দেখাব পাৰোঁ দেখাই যাম আপোনালোকক লৈয়ে ভিডিঅ'টো আগবাঢ়িছোঁ চাই থাকক ভিডিঅ'টো I could wait 1,000 days. এইডোখৰ কাব্যাই দুখ পোৱাডোখৰ বহুতখিনি শুকাইছে তাই যিহেতু চুবলৈ নিদিয়ে এদিন কৰবলৈ গৈ থাকোঁতে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ তাকে এড কৰি দিছোঁ আৰু ইভিনিং টাইমত তাইক দেউতাকে বটল এটা আনি দিছে তাই যিহেতু সদায় চুপিত খাই থাকে তাই চুপিৰ মানে হেবিটটো এৰাই এতিয়া পাইপ লগা বটল এটা আনি দিছোঁ যিহেতু এতিয়া তাই অলপ ডাঙৰ হৈছে সেইটো কাৰণে পাইপ লগা আনিছোঁ আৰু দেউতাকে আনি পিনে তাইৰ ৰিয়েকশ্যনটো চাব বিচাৰিছে সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ তাই দেখিছেনে বাৰু কেনেকুৱা ভাল পাইছে তাতে কিণ্ডাৰ জয় খাই তাই বহুত ভাল পায় কিণ্ডাৰ জয় এটাও দেউতাকে সুমিয়াই আনিছে তাই ফূৰ্তি দেখিছেনে আৰু কেনেকুৱা তাই একদম ভাল পাইছে আৰু সেইটো দেখি পিনে তোমাক কোনটো ছাৰপ্ৰাইজ বেছি ভাল লাগিছে ছাৰপ্ৰাইজ কোনটো ভাল লাগিছে তোমাৰ ছাৰপ্ৰাইজ কোনটো ভাল লাগিছে মোক সেইটো কোৱা হয় নি বাবা গুড ইভিনিং এয়া মই বনাই আছোঁ মেগীৰ পকোৰা একদম নিজৰ ষ্টাইলত খাবলৈ কিন্তু খুব ধুনীয়া হৈছিলে এতিয়া গাখীৰ চাহৰ লগত পকোৰা এনজয় কৰোঁ আৰু লগতে ওচৰৰ মাহীও আছেহি মাহীকো দিছোঁ চাহ খাবলৈ খুব ধুনীয়া হৈছে এইফালে কাব্যাও খুব উৎপাত কৰি আছে খাবলৈ এনেও তাই মেগী ভাল পায় তাতে একদম এনেদৰে বনাই দিছোঁ আৰু বেছি তাই ভাল পাইছে তাইক দেখিছেনে বাৰু এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ আৰু এই আমাৰ কাব্যাৰ আইতাকৰ ৰুমটো অলমষ্ট তাই প্লে ৰুমে বনাই থৈছে দেখিছেনে আইতাকৰ ৰুমটো প্লে ৰুম কৰি থৈছে এয়া তাই ইয়াতে আছে চাহ তাহ খাই উঠিলোঁ উঠি এতিয়া অলপ কাম আছে কাম মানে কি আৰু কাপোৰবোৰ জাপিবলৈ আছে এইবোৰ জাপো মেলোঁ আৰু আজি ৰাতি ভাত বনোৱাৰ ইমান টেনশ্যন নাই ওচৰতে আমাৰ যে আপাহঁতৰ ঘৰটো দেখাওঁ আপাহঁতৰ ঘৰতে আজি ভাত খোৱাৰ নিমন্ত্ৰণ আছে আৰু কিয় নিমন্ত্ৰণ কৰিছে সৰু সুৰা কিবা এটা আছে কিয় নিমন্ত্ৰণ কৰিছে কি কথা আৰু স্পেচিয়েল আজি খাবলৈ পাম সেইবোৰ মই কৈ আছোঁ আৰু সৰু সুৰা কাম কেইটামান আছে মই কৰি লওঁ তাৰ পাছতে মই আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰিম একেবাৰে আপাহঁতৰ ঘৰত গৈয়ে মই ভিডিঅ'টো কণ্টিনিউ কৰিম ভিডিঅ'টো চাই যাওক চাহ খালোঁ একদম চাহ খাই এনেকুৱাই যো গৰম উঠিছে নহয় আপাহঁতৰ ঘৰত ভাত খাবলৈ আহিলোঁ ডিনাৰ আৰু আজি স্পেচিয়েল বনাই আছে কি বনাইছে কৈ দিয়ক হাঁহ মাংস আৰু আমাৰ আহোম মানুহৰ মেইন বস্তুটো হৈছে এইবিলাক মানে আজি দাদাক মান দিব আমাৰ মানে মান দিয়া কেতিয়াবা বছৰেকত এবাৰ মান দিয়ে ন কেতিয়াবা মান দিয়া হয় যোনে যি খায় মাছ খোৱা মাছৰ লগত মাংস খোৱা মাংসৰ লগত আজি দাদাক মাংসৰ লগত হাঁহৰ মাংসৰ লগত মান দিব তাকে ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ কেনেকৈ কি কৰে আৰু এপাদৰ এফালে পাত কাটি আছে আৰু পাকঘৰটো অকণমান পোহৰটো কম অলপ এডজাষ্ট কৰি ল'ব আৰু দেখাওঁ বুলিয়ে ভিডিঅ'টো কৰিছোঁ আৰু ভাতো বনাইছে ভাতো খাম প্ৰথমে দাদাক সজাই পৰাই সাজ আৰু মাংস দি ল'ব তাৰ পাছতহে ভাত পানী খাম আৰু ভিডিঅ'টো চাই যাওকচোন কেনেকুৱা লাগে কেনেকৈ কৰে সকলোৰে নিয়মবোৰ বেলেগ বেলেগ অলপ চাওক আমাৰ নিয়মবোৰনো কেনেকুৱা আমাৰো একেই বাৰু ঘৰত আপাহঁতো একেই এতিয়া পাত কাটি আছে পাতখন আমাক কেনেকৈ দিয়ে কৈ দিয়ক উল্টাকৈ দিয়ে নে চিধাকৈ দিয়ে আমাৰ সদায় পাত উল্টাকৈ দিয়ে আমাৰ এনেকে দিয়ে এইভাগে দিয়ে ওপৰত দিবলৈ হ'লে এনেকে ঢাকি আমাৰ উল্টাকৈ খাবলৈ হ'লে এইটোত খায় সেইটোৱে কথা সকলোৰে বেলেগ বেলেগ কিছুমানৰ চিধা কিছুমানৰ উল্টা এনেদৰে এতিয়া আপাই দাদাক সজাই পৰাই দিয়াৰ পাছত সেৱা ল'ব মানে যাতে একো ভুল ভ্ৰান্তি নহয় আৰু একচুৱেলি এইটো চবকেও কোৱা নহয় কিছুমানে এইটো কিছুমানৰ থাকে আৰু কেতিয়াবা কিবা খাবলৈ ইচ্ছা থাকিলে এনেদৰে সৰুৰ পৰাই কিছুমানৰ নিয়ম কৰা হয় এতিয়া দাদাহঁতেও এতিয়া সদায়ো নকৰে কেতিয়াবা যদি বেছি তাহাঁতৰ গা চা বেয়া থাকে তেতিয়া এনেকুৱা কৰে দাদাৰো অলপ গাটো বেয়া আছিলে সেইটো কাৰণে মান দিছে দাদাই অকণমান ধেমালি কৰি মই ভিডিঅ' কৰি আছোঁ যে সেইটো কাৰণে অলপ ধেমালি কৰি খাই দেখাইছে আৰু মাংস খাবলৈ যে খুব টেষ্টি হৈছিলে আপাই বনাইছিলে খুব টেষ্টি আছিলে আৰু দাদাই খোৱাৰ পাছতে আমাকো দিছে অলপ মাংস মইতো হাঁহ মাংস বুলি ক'লে এনেও ভাল পাওঁ বহুত টেষ্টি হৈছিলে খাই এইফালে কাব্যা পূৰা এনজয় কৰি আছে পূৰা খেলি আছে তাই
মুঠতে ঘৰৰ পৰা কাৰোবাৰ ঘৰত আহিবলৈ পালে তাইৰ সমান ফূৰ্তি আৰু কোনো নাপায় আৰু মানে বেয়া ফূৰ্তি কৰে। আৰু এতিয়া আমি খাবলৈ লৈছোঁ ভাত, আৰু ভাত খাই মেলিয়ে ইয়াৰ পৰা যামগৈ। অলৰেডি বহুত দেৰি হৈ গ'ল আৰু ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাইছে। যদি চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত জড়িত হৈছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব, আৰু মৰম দিব যিমান পাৰে মোক আৰু কাব্যাক, আৰু লগতে ভিডিঅ'টোৰ লগত যিমান ভিডিঅ'টোত ওলাই সকলোকে, আৰু মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত মৰম যাচিছোঁ। বাই বাই, গুড নাইট। টেষ্টি নে? ন